বৰ্তমান পূৰ্ণগতিত প্ৰস্তুতিটো চলি আছে আৰু ইতিমধ্যে আমাৰ যিখিনি ৰাজ্যিক পৰ্যায়ৰ পৰা যিখিনি নিৰ্দেশ যিখিনি কৰিবলগীয়া কাম এইখিনি কমপ্লিট হৈছে আৰু ৰাইজে বৰ্তমান মানে বিজেপি চৰকাৰ অহাটো পিটিচিত মানে চবে আশা কৰিছে আৰু মানুহবিলাকে দলবিলি যোগদান কৰিছে। বিপিএফৰ লগত মিত্ৰজোঁটটো ভাঙিব পাৰে নেকি? মিত্ৰজোঁট থকা বা ভাঙা সেইটো আমাৰ ষ্টেট পৰ্যায়ে এটা ডিচিশ্যন ল'ব। তেওঁলোকে যি কৰে সেইমতে চলিব। বৰ্তমান আপুনি এজন প্ৰাৰ্থী পৰিত্যাগী বুলি আমি গম পাইছোঁ। আপুনি প্ৰাৰ্থী পৰিত্যাগী হিচাপে আপুনি যদি সঁচাকৈয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অনুমতি পায়, টিকেট পায়, তেতিয়া আপুনি ৰাইজক কি ক'ব? তো মই এইটোকে ক'ম যে যিটো ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ এটা মানে সেই আদৰ্শখিনি মই ৰাইজৰ আগত ক'ম আৰু যিখিনি চৰকাৰৰ পৰা ৰাইজলৈকে যিখিনি কৰিবলগীয়া কাম যিখিনি আমাৰ কৰণীয় কাম চৰকাৰৰ তৰফৰ পৰা এইখিনি মই নিশ্চয় ৰাইজৰ মাজলৈ লৈ যাম আৰু কৰিম আৰু যিটো সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ এইটো মই মনত ৰাখি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আদৰ্শ যিখিনি নিৰ্দেশাৱলী মই পালন কৰিম আৰু সদৌ ৰাইজৰ যিখিনি মানে উন্নতিৰ কাৰণে যিখিনি কৰিবলগীয়া কাম সেইটো মানে সুকলমে কৰি যোৱাৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু চেণ্ট্ৰেল পৰ্যায়ৰ বিষয়ববীয়া তেওঁলোকে কৈ আছে মিত্ৰজোঁটটো ভাঙি নাযায় বিপিএফৰ লগত আৰু এজেপিৰ লগত আগন্তুক নিৰ্বাচনলৈকে থাকিব বুলি তেওঁলোকে সতৰি কৰিছে। এই মুহূৰ্তত বিটিডিত এটা অন্য এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্যটো হৈছে বিটিডিত সম্পূৰ্ণ 40টা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিষয়ে আপুনি কি ক'ব? ইয়াত কৈছে কি ফ্ৰেণ্ডশ্বিপলি খেলটো হ'ব, যুঁজটো হ'ব। গতিকে ইয়াত ডিচিপ্লিনটো ৰক্ষা কৰি পেলাই যিখিনি নিৰ্বাচনী ডিচিপ্লিন এইটো ৰক্ষা কৰি পেলাই এটা সীমাৰ ভিতৰত কেম্পিংটো চলিব আৰু ইয়াত 40টা খেলাটো মানে আমাৰ ষ্টেট পৰ্যায়ৰ পৰা ডিচিশ্যনটো দিছে। গতিকে সেই হিচাপত যুঁজটো হ'ব। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো বিটিডিত মিত্ৰজোঁটটো আছে বুলি হাগ্ৰামা তেওঁ কৈ আছে, এইটো ক্ষেত্ৰত আৰু ৰাজ্যিক পৰ্যায়ৰ গোটেইখিনি বিজেপিৰ কৰ্মকৰ্তাসকলে কৈ আছে মিত্ৰজোঁটত আছে বুলি। বিটিডিৰ নিৰ্বাচনে বিজেপি আৰু বিপিএফৰ মিত্ৰতা ভংগৰ লক্ষণ আছে নেকি? তেনেকুৱা যিখিনি ওপৰৰ পৰা কোৱা হৈছে সেই হিচাপত আমাৰ MP ইলেকশ্যন বা MLA ইলেকশ্যনত আমাৰ এলায়েন্সটো থাকিব, কিন্তু BTC বৰ্তমান আগন্তুক যি নিৰ্বাচন ইয়াতে এলায়েন্স বৰ্তমান নাই আৰু তেনেকৈ মানে নিজা হিচাপত এইটো মানে যুঁজটো হ'ব। গতিকে বিজেপি তৰফৰ পৰা 40টা সমষ্টিতে 40টা আমাৰ প্ৰাৰ্থী থাকিব আৰু অন্য দলৰ কথা তেওঁলোকে ডিচিশ্যনটো ল'ব নিজ নিজৰভাৱে। গতিকে আমাৰ বৰ্তমান ইয়াতে এলায়েন্সটো নাই BTC ইলেকশ্যনত। খালিংগড় সমষ্টিত বিজেপি AGP UPPL মুখ্য টকাৰ লগত প্ৰতিদ্বন্দ্বিতা কণ্টেষ্ট হ'ব। BTD দেখা দেখি মানে কণ্টেষ্টটো আমাৰ আচলতে BPF আৰু বিজেপিৰ মাজত হ'ব আৰু সামান্য UPPLৰো থাকিব পাৰে। মণ্ডল সমিতি যি সমষ্টিত ইয়াতে প্ৰাৰ্থী প্ৰদান কৰাৰ ক্ষেত্ৰত আপুনি কি ক'ব? নাই চাওক, 15 বছৰে BPF যিটো চলাইছে তাতে আমাৰ বিজেপিয়ে যিখিনি মানে কেন্দ্ৰীয় আৰু অসম চৰকাৰে যিখিনি দিছিল BTCটো সম্পূৰ্ণভাৱে BPFে মানে ইয়াতে লুণ্ঠন ৰাজ চলাই আছে আৰু ইয়াৰ কাৰণে ৰাইজে মানে ইয়াত চেঞ্জ এটা বিচাৰিছে। এই চেঞ্জটো মানে ৰাইজক দিবই লাগিব আৰু এইটো একমাত্ৰ বিজেপি দলেহে ইয়াৰ চেঞ্জটো দিব পাৰিব। আপোনালোকৰ BPF আৰু বিজেপি মিত্ৰতা বুলি কৈ আছে, আপোনালোকে এই বিজেপি আৰু BPFৰ যিটো মিত্ৰতা সেই মিত্ৰতা যিটো বন্ধনটো ভাঙি যাব পাৰে নেকি? এইটো আমাৰ ৰাজ্যিক নেতৃত্বহে জানিব, কিন্তু আমাৰ সদ্যহতে আমাৰ কোনো এলায়েন্স নাই, কাৰো লগত এলায়েন্স নাই আৰু এলায়েন্স আমি বিচৰা নাই ৰাইজে। বৰ্তমান প্ৰাৰ্থীৰ ঘোষণা হোৱা নাই, ইয়াৰ সন্দৰ্ভত আপুনি কি কয়? এইটো আমি আবেদনকাৰী হিচাপে আছোঁ আৰু নিশ্চয় টিকেটটো ময়ে পাম বুলি পেলাই মোৰ এটা দৃঢ় বিশ্বাস আছে। আপুনি এজন প্ৰাৰ্থী হিচাপে আপুনি ৰাইজক কি ক'ব? এইটোৱে ক'ম, যিহেতু আমাৰ
BPF-ৰ পৰা আমি মুক্তি পাব লাগিব, ৰাইজে ইয়াক আমি মুক্তি দিব লাগিব। যিহেতু যিখিনি মানে উন্নয়নমূলক কাম কৰি আছে সেইটো পুতু লগা আৰু এইটো সন্দেহজনক। যিখিনি কাম কৰিছে ইহঁতে ৰাইজক মানে এটা বিশ্বাস আৰু আস্থা ৰাখিব পৰা নাই, আৰু সেইটো মানে BJP দলেহে এইটো সম্পূৰ্ণভাৱে ইয়াৰ আস্থা আৰু বিশ্বাসটো ৰাখিব পাৰিব আৰু উন্নয়নমূলক কামটো কৰিব পাৰিব। কি কওঁ মানে এতিয়াৰ মানে যিটো মানে আপোনাৰ MCLৰ যিটো মানে নিৰ্বাচন, তাত মানে ভাল প্ৰতিদ্বন্দ্বী বিচাৰিছে ৰাইজে। তাত মানে যদি সঁচাকৈ মানে ভাল প্ৰতিদ্বন্দ্বী পোৱা যায় তেতিয়াহ'লে ৰাইজে সুখ পাব। সেইকাৰণে ময়ো মানে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে ইচ্ছুক হৈ মই ওলাই আহিছোঁ, এপ্লিকেণ্ট হৈছোঁ বৰ্তমান। তাত যদি সঁচাকৈ ৰাইজে যদি মোক পচন্দ কৰে তেতিয়াহ'লে নিশ্চয় মই আগবাঢ়ি যাম। সেইটোৱে আৰু টিকেট বাছনিৰ ক্ষেত্ৰত কেতিয়া ইয়াৰ ঘোষণাটো কেতিয়া হ'ব? ঘোষণাটো আমি শুনিবলৈ পাইছোঁ ওপৰ মহলৰ পৰা, আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তেওঁলোকে কৈছে 16 তাৰিখৰ ভিতৰত আমি ডিক্লেয়াৰ দিম বুলি কৈছে। আৰু ৰাইজক মানে এতিয়া কথা হ'ল কি মানে আমাৰ দলে যিটো ছিষ্টেমত মানে কৰাব, নিয়ম নীতিৰ মাজতে কৰাব নিশ্চয়। আমাৰো এটা দলৰ এটা নিয়ম নীতি থাকে, তাৰ মাজত যদি মানে নিয়মখিনি ফ'ল' হোৱাৰ পিছত যদি সঁচাকৈ যদি ৰাইজৰ মত বিনিময়ত ল'ব পৰ্যটক বিষয়ে, তেনেস্থলত যদি হয়, মই এজন ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মই টিকেট বিচাৰিছোঁ, সেইটো হয়তো। কিন্তু মই যে টিকেট পাব লাগে সেইটো মই কোৱা নাই। আজি মই টিকেট নাপালেও মই দলৰ কাম কৰি যাম, আৰু আমাৰ যিকোনো এটা প্ৰাৰ্থী আমাৰ ইয়াতে দিব লাগে মই সেইটো দাবী কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ যিটো আমাৰ প্ৰেচিডেণ্ট ছাৰলৈ। কাৰণ আমাৰ ইয়াতে বহুত বছৰৰ কেণ্ডিডেট বিচাৰি আছে। এইবাৰ আমাৰ যিটো মোদী ডাঙৰীয়াৰ ঢৌ সেইটো আমাৰ আহিছে, সোণোৱাল ডাঙৰীয়াৰ ঢৌ এইটো আহিছে, হেমন্ত ডাঙৰীয়াৰ ঢৌ এইটো আহিছে। সেইটো কাৰণে আমি ইয়াতে নিশ্চিতভাৱে কেণ্ডিডেট যাকে নিদিওঁ আমি নিশ্চিত মানে জিকি যাম, সেইটো মই আপোনালোকক আজি কৈ দিলোঁ। ভাৰতীয় জনতা পাৰ্টী আৰু BPF-ৰ লগত যিটো মিত্ৰজোঁট আছিলে সেই মিত্ৰজোঁটৰ সন্দৰ্ভত BTATত থকা BJP-য়ে টিকেট প্ৰত্যাশীৰ কাৰণে টিকেট প্ৰত্যাশীৰ বাবে বহুতখিনি আবেদন কৰিছে। মিত্ৰজোঁটটো ভংগ হ'ব পাৰে নেকি? চাওক, আমাৰ এলায়েন্সটো আছিলে যোনটো আমাৰ MLA ক্ষেত্ৰত, আমাৰ এইটো যোনটো পৰিষদৰ কাউন্সিলৰ ইলেকশ্যনৰ ক্ষেত্ৰত এইটো আমাৰ নাই, কি কয় এইটো এলায়েন্স নাই, নাথাকিব। আমাৰ যিটো ভৱেশ কলিতা ডাঙৰীয়া তেখেতে কৈছে, আৰু সেইদিনাখন যোনটো গড়েশ্বৰৰ হৈছিলে তাতে ৰাজ্যিক প্ৰেচিডেণ্টে তেখেতে কৈছে নিজে আমাৰ ইয়াতে এলায়েন্স নাথাকিব, আমি নিজে ভগাকৈ খেলিম। যেনেকুৱা আমি পঞ্চায়তত খেলিছিলোঁ যোৱাবাৰ ইলেকশ্যনত পঞ্চায়তত, সেনেকুৱা আমি ইয়াতেও আমাৰ নিজাববীয়াকৈ 40টা চিটতে 40টা দিম বুলি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া তেখেতে কৈ আছে। সেইটো ভাবি আমি ইয়াতে এলায়েন্স নাই, মই এইটো জানো, গম পাইছোঁ। আপুনি এতিয়া পাৰ্টি প্ৰত্যাশী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ওলাইছে, আপুনি বৰ্তমান ৰাইজক কি বুলি ক'ব ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা? মই এইটোৱে অনুৰোধ ৰাখিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশক যে আমাৰ প্ৰাৰ্থী লাগে। আমাৰ ইয়াতে বহুত BJP কৰ্মীৰ আশা আকাংক্ষা আছে, আমাৰ বহুত BJP কৰ্মী ইয়াতে বঞ্চিত হৈ আছে, যাৰ বাবে আমাৰ যিখিনি চৰকাৰী সাহায্য চৰকাৰী অনুদান পাবলগীয়া আছে এইটো পোৱা নাই। সেইকাৰণে আমাৰ ইয়াতে আমাৰ কৰ্মীৰ লগত ৰাইজৰ লগত মানে শান্তি থাকবৰ কাৰণে শান্তি বিচৰা আমাৰ এটা দল BJP দলে, সেইকাৰণে আমাক ইয়াতে প্ৰাৰ্থী দিব লাগে। আৰু যাকে নিদিওঁ BJP দলে সেইটো আমাক ইয়াতে কেণ্ডিডেট দিব লাগে, মই সেইটো অনুৰোধ কৰিম।